নমস্কাৰ, মই কমল কলিতা। ডেভিড কংকনৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম সীমান্তৰ পৰা এখন চিঠি তেওঁলৈ। ঘন জংঘলৰ পৰাই আজি বৰকৈ মনত পৰিছে তেওঁলৈ। ৰুমটিৰ ভিতৰত মহ এটা ওলালেও ধূনাখন দিবলৈ হুলস্থুলখন লগাই তাই। এতিয়া মই তাত হাবিৰ মাজত কৰ্মৰত। চাৰিওফালে এই মহবোৰৰ উদ্যম নৃত্য। চিলমিলকৈ টোপনিটো আহিছিলহে মোৰ। কোনে জানো কানে কানে গান গালেহি। এই কোনোবা এটা আহি আকৌ কাণতে সোমাল নহয়। হেৰ পাৰিলে কামুৰিয়ে দিছো। না না, একেবাৰেই শুব নোৱাৰি দেই। জোনৰ পোহৰত তেওঁলৈ এখন চিঠি লিখো। মৰমৰ অনু, এতিয়া দুভাগ নিশা। তুমি চাগৈ এতিয়া টোপনিত ন? নাইবা মোৰ কথা মনত পেলাই বাগৰ সলাইছ। জন্তি দেখি ঠিক তোমালৈ মনত পৰিছে। চিঠিখনৰ মাজতেই দুটা লাইন লিখি দিছো। যিদিনা পাবা পঢ়িবা। জানা, জন্তিলৈ চালেই মনত পৰে তোমালৈ। সন্ধিয়া হ'লেই যে দুয়োটাই ওলাই যাওঁ সেই নদীৰ পাৰলৈ। ঠিক মনত পৰে সেই ফিৰফিৰিয়া বতাহ চাগে খেলিমেলি কৰি দিয়া তোমাৰ ধুনীয়া চুলিবোৰ। আজিও নিশা হ'লেই আমনি কৰে মোক। পুনৰ মই এতিয়া বহু আঁতৰতো তোমাৰ পৰা। তুমি ঠিকেই কৈছিলা, সেনাত চাকৰি কৰিলে আমাৰ মিলনো সেই বছৰেকৰ পাছতে হয়। সেই সময়তে সলনি হয়ও বহুত। পাৰিলে এইবাৰ সোনকালে যাম দিয়া। হয়তো মই যোৱালৈ আমাৰ পোনাকণে ভাত খাবই পাৰা হ'বগৈ ন? চোৱাচোন, নেদেখাকৈয়ে ডাঙৰটি হ'লগৈ। নাই, এতিয়া আৰু নিলিখো দিয়া। পুনৰ আৰম্ভ কৰিম নতুন অনুভৱবোৰেৰে। ইতি তোমাৰ মৰমৰ নিবিড়।